এনেকুৱা ফিল হয় নে দিনটোত 24 ঘণ্টা এনাফ নহয়? দেন দিছ ভিডিঅ' ইজ ফৰ ইউ। ষ্টুডেণ্টছ বিলাকৰ এটা মেজৰ চেলেঞ্জ হৈছে টাইম মেনেজমেণ্ট। হয়, মোৰ লগতো এনেকুৱা হৈছিল এণ্ড এতিয়াও এনেকুৱা হয় যে দিনটোত 24 ঘণ্টা এনাফ নহয় যেন লাগে। গতিকে মই এটা চিৰিজ লৈ আহিছো টাইম মেনেজমেণ্টৰ ওপৰত, য'ত আমি পাৰ্ট ৱাইজ সকলো কথা ডিছকাছ কৰিম এণ্ড একেলগে টাইম মেনেজমেণ্ট শিকিবলৈ ট্ৰাই কৰিম। হেল্ল' এভৰিৱান, মোৰ নাম অভিজিত দাস। মই বৰ্তমান IIT দিল্লীৰ পৰা বিটেক কৰি আছো। এণ্ড এইটো হৈছে আমাৰ পাৰ্ট 1, যাৰ নাম হৈছে ৱাই উই আৰ অলৱেজ আউট অফ টাইম। আমি বহুতে এইটোৱে ক'ব নোৱাৰো যে দিনটোৰ 24 ঘণ্টা যায় ক'ত। দিনটো পঢ়ি থাকিলেও আমি যদি ভালদৰে চাওঁ তেতিয়া গম পাম যে যিমান সময় পঢ়িব লাগিছিল সেইমতে পঢ়া হোৱা নাই। তো টাইম মেনেজমেণ্টৰ ফাৰ্ষ্ট ষ্টেপ ইয়াতে আহে। জাষ্ট ট্ৰেক ইউৰ টাইম ফৰ 2-3 days উইদাউট চেঞ্জিং ইয়ৰ ৰুটিন। মানে অলপ কনচিয়াছ হৈ দিনটোত তুমি কি কৰিলা, ক'ত তোমাৰ টাইমবোৰ গ'ল, এইখিনি অলপ নোট ডাউন কৰি ল'বা। মোবাইলতো নোট ডাউন কৰিব পাৰা। মই কাৰেণ্টলি ইয়াৰ বাবে নোচন এপটো ইউজ কৰোঁ, বাট যেই প্ৰিপাৰেশ্যনৰ সময়ত মই ফিজিকেল নোটবুক ইউজ কৰিছিলোঁ। বাট এইটো কৰিলে হ'ব, এইটো কৰিলে তুমি গম পাবা যে তোমাৰ ক'ত সময় নষ্ট হৈ আছে এণ্ড তোমাৰ বাবে একেবাৰে প্ৰডাক্টিভ টাইম কোনখিনি হয় সেইটো গম পাবা। ইয়াৰ পিছত তোমাৰ ডেইলি ৰুটিনৰ পৰা সেইবিলাক কাম বন্ধ কৰা যিবোৰত তোমাৰ বহুত সময় নষ্ট হয় এণ্ড যিবিলাক কাম নকৰিলে তোমাৰ দিনটো চলি যায় সেইবিলাকো বন্ধ কৰা। যদি এইখিনি কৰা দেন তোমাৰ ফাৰ্ষ্ট ষ্টেপ কমপ্লিট হৈ যাব। নেক্সট ভিডিঅ'ত আমি টাইম মেনেজমেণ্টৰ ছেকেণ্ড ষ্টেপৰ কথা ডিছকাছ কৰিম। তো ষ্টে টিউন ফৰ দি নেক্সট ভিডিঅ'।